তো হে গাইজ আজি এটা আমি ৰাইড কৰিবলৈ গৈ আছোঁ আৰু এই ৰাইডটো আমাৰ পাঠশালাৰ পৰা আৰম্ভ হৈছে আৰু এই ৰাইডটো শেষ হ'ব নলবাৰীত আৰু নলবাৰী চহৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি আৰু বহুত বেছি ধুনীয়া নলবাৰীখন আৰু নলবাৰীতে বহুত ধুনীয়া ধুনীয়া মানুহ আৰু পপুলাৰ মানুহখিনি নলবাৰীতে আছে, ইউটিউবাৰখিনি নলবাৰীতে আছে। নলবাৰীত কি নাই গাইজ, নলবাৰীত চব আছে গাইজ। গতিকে আপোনালোকক আজি নলবাৰীখন দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু আজি ফাৰ্ষ্ট টাইম মই বাইক লৈ যাম নলবাৰীত, গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব, নিশ্চয় আপোনালোকক ভাল লাগিব। আৰু যিসকলে নলবাৰীৰ পৰা চাই আছে তেওঁলোকে লাইক এটা নিশ্চয় কৰিব। তো বলকচোন এতিয়া আমি যাওঁ নলবাৰী চহৰখনলৈ বুলি। আৰু যাওঁতে 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 আমাৰ পাঠশালাৰ পৰা চাব গ'লে 30 কিলোমিটাৰ হয় নলবাৰীলৈকে। আৰু আমি যাম প্ৰথমতে গণেশ মন্দিৰ, আৰু গণেশ মন্দিৰৰ পিছত আৰু চাওঁ ক'ত ভিতৰৰ ফালে যাব পাৰি নে নোৱাৰি, তাৰপিছত প্লেনিংখিনি কৰি আছোঁ। আৰু ৰাস্তাটোত এইবিলাক গাইজ ফাট মেলিছে, কিহৰ কাৰণে ফাট মেলিছে, ভূমিকম্পৰ কাৰণে নেকি? মেৰামতি কৰিছে বাৰু, কিন্তু কিহৰ কাৰণে ময়ো ধৰিব পৰা নাই। বুঢ়াদিয়া নদী পাম, আগত বুঢ়াদিয়া নদী আছে আৰু অলপমান গ'লেই এইখন এখন ব্ৰিজ গাইজ। এই ব্ৰিজখন হ'লেও ভাল লগা হ'ব, তো বনাই আছে ব্ৰিজখন। আৰু অলপ আগত গ'লে গাইজ এটা বিল্ডিং দেখিছোঁ, ইমান ওখ বিল্ডিং গাইজ, এইটো চাওকচোন, বহুত ওখ এটা বিল্ডিং বনাই আছে নলবাৰীত। তো গাইজ আমি এটা ফাইনেলি আহি পালোঁ নলবাৰী, আৰু নলবাৰীৰ এতিয়া গণেশ মন্দিৰত এতিয়া আমি প্ৰৱেশ কৰিম আৰু সেৱা কৰি কিনে আমি যাম বুলি ভাবিছোঁ গণেশ মন্দিৰত। তো আপোনালোকে নলবাৰী যদি চিনি পাইছে গাইজ, এইটো কি মন্দিৰ, তো বলক গাইজ। আৰু মন্দিৰত আহি যদি চাকি নজ্বলাওঁ সেইটো কেনেকুৱা কথা হ'ব, আৰু সেইকাৰণে ভাবিলোঁ কি দুটা চাকি জ্বলাওঁ আৰু এপেকেট ধূপ জ্বলাম, আৰু সেইকাৰণে ধূপ আৰু চাকি লৈ এয়া আহিলোঁ। মানুহৰ বহুত ভিৰ গাইজ, তথাপিও চাকি জ্বলাম বুলি ভাবিছোঁ যেতিয়া জ্বলামেই। আৰু এতিয়া গণেশ মন্দিৰত এই চাকিবোৰ জ্বলালোঁ আৰু এই কলা বুটৰ এই ঘুগুনি খাই এনেকৈ নলবাৰী চহৰখন অলপমান চালোঁ। বহুত বেছি ভাল লগা এখন ঠাই গাইজ। কেতিয়াবা যদি সময় পাওঁ ভিতৰৰ ফালে, একেবাৰে ভিতৰৰ ফালে যাই কিনে চাবলৈ চেষ্টা কৰিম, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইখিনি ঠাই গাইজ মোৰ গুৱাহাটী লাগিছে গাইজ, বহুত এখন ডাঙৰ বিশাল এটা ৰাস্তা গাইজ, বহুত বেছি ভাল লগা এটা পৰিৱেশ। আৰু এই ঠাইখিনিৰ নাম বাৰু মই নাজানো, আপোনালোকে যদি জানে কমেণ্ট কৰিব, নলবাৰীৰ যিসকল সেইসকলে জানে, আৰু মই বাৰু নাজানো জেগাৰ নাম। আৰু অলপমান আগত গৈয়ে এখন ব্ৰিজ আছিল, ব্ৰিজখনৰ পৰা ঘূৰি আহিলোঁ। আৰু যিহেতু আগলৈ চিনি জানিও নাপাওঁ, আৰু আগলৈ বিশেষ এটা কামো নাই, গতিকে আজি আৰু বহুত দেৰি হৈছে, গতিকে আজি ঘৰলৈ বুলি ঘূৰি আহিলোঁ। আৰু জেগাখিনি বহুতেই বেছি ভাল লগা। আৰু এই গেটখন যে দেখিছে, গেটখন মই গুৱাহাটীলৈ গ'লে প্ৰায়ে দেখা পাওঁ বাছৰ পৰা, কিন্তু আজি ওচৰৰ পৰা দেখি বহুতেই বেছি ভাল লাগে। আৰু এতিয়া আৰু কিনো কৰিম গাইজ, বহুত দেৰি হ'ল, সেইবাবে ভাবিলোঁ কি ঘৰৰ ফালে আগবাঢ়োঁ। ঘৰৰ ফালে আহিবলৈ লওঁতেই এডাল পালোঁ বগৰী গছ, ইমান মিঠা বগৰী গাইজ। তো গাইজ ফাইনেলি আমি এতিয়া নলবাৰীৰ পৰা যাব হ'লোঁ। আৰু নলবাৰীত আহি এটা কথা কওঁ বা নকওঁ, এইটো কথা ক'বাই লাগিব যে নলবাৰীৰ ৰাতিবিলাক সঁচাকৈ গাইজ বহুত ধুনীয়া, বহুত ধুনীয়া, বহুত ধুনীয়া না কি বহুতে ভাল থোকা না, বহুতে ভাল, বহুতে থোকা গাইজ। তো কি ক'ম গাইজ, ভাষা নাই। তো শুনছিলোঁহে থোকা বুলি, আজি দেখলোঁও সঁচাকৈ। আৰু মানুহবিলাক গাইজ সঁচাকৈ ধুনীয়া গাইজ, আৰু মৰমীয়াল মানুহবিলাক। তো বহুত বেছি ভাল লাগিল নলবাৰীত আহি। আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক এটা কৰক, কমেণ্ট এটা কৰক, আৰু হ'ব দিয়ক আজি আৰু।